हेलो एवरीवन আপোনালোকক দীপ্তেক আসামলৈ স্বাগতম জনাইছো তো আজিৰ ভিডিওটো কি হ'ব অলৰেডি গমেই পাইছে থাম্বনেল চাই তো আমি এটা ইউটিউব চেনেল এটা এন্ড্ৰইড ফোনৰ পৰা কেনেকৈ খুলিব পাৰো আপোনালোকক প্ৰথমতে এটা এন্ড্ৰইড ফোনৰ দৰকাৰ হ'ব এন্ড্ৰইড ফোন আজিকালি সবৰে থাকে তাৰ পিছত এটা জিমেইল একাউণ্ট এটা খুলি ল'ব যদি আছে তো আছে নাথাকিলে এটা জিমেইল একাউণ্ট খুলি ল'ব তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো তো মই এতিয়া মোবাইল স্ক্ৰিনলৈ গৈছো আৰু আপোনালোকক অলপ দেখাই আছো সক জিমেইল একাউণ্ট এটা খুলিবলৈ একেবাৰে সহজ আপোনালোকে ক্ৰম ব্ৰাউজাৰটো খুলিব পাৰে আৰু মোবাইলত থকা জিমেইল এপছটো দি খুলিব পাৰে সহজ উপায়টো হৈছে আপোনালোকে জিমেইল এপছটো দি খুলিব মোবাইলত থকা জিমেইল এপছটোলৈ যাব জিমেইল এপছত ক্লিক কৰিব ক্লিক কৰি লেফট সাইডে ওপৰত চাক তিনডাল চিন দেখিছে তাত ক্লিক কৰিব তললৈ আহিব সেটিংছৰ অপচনটো পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব এড একাউণ্ট বুলি এড একাউণ্টত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত সেটআপ ইমেইল আপোনালোকে গুগলটো ক্লিক কৰিব গুগলটো ক্লিক কৰাৰ লগে লগে অলপ টাইম লাগিব 1-2 মিনিট লাগিব তাৰ পিছত আহিব ইয়াত আহিছে আপোনাৰ ইউজ গুগল ইওৰ গুগল একাউণ্ট লাৰ্ণ মোৰ ইমেইলৰ হুন ফৰগট ইমেইল ক্ৰিয়েট একাউণ্ট আপোনালোকে কি কৰিব ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব যেহেতু আপোনালোকৰ কোনো একাউণ্ট নাই তাৰ পিছত এটো মনত ৰাখিব ফৰ মাইসেলফ কৰিব নাম দিব ইয়াত আপোনালোকৰ নিজৰ অনুসৰি নাম দিব মই ধৰক নাম দিলো দীপ টেক দিলো দি পেলাই ইয়াত নেক্সট কৰিলো নেক্সট কৰাৰ লগে লগে ইয়াত আপোনালোকৰ এটা ফোন নম্বৰ দিব লাগিব এটা কথা মনত ৰাখিব আপোনালোকে যেটো নম্বৰ ইউজ কৰি আছে সেই নম্বৰটোৱে দিব কাৰণ তাত ভেৰিফিকেশন কোড এটা যাব ইয়াত আপোনাৰ ফোন নম্বৰটো মাৰিব মাৰি পেলাই নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে ইয়াত আহিব আপোনাৰ যেটো নম্বৰ দিছিলে হেতুত এটা কোড যাব সেই কোডটো আপুনি ইয়াত এন্টাৰ কৰি দিয়াৰ লগে লগে কৰি নেক্সট কৰিব তাৰ পিছত আপোনালোকে আহিব কিবাকিবি আহিলে ইয়াত আপোনালোকে এগ্ৰি কৰি যাব এগ্ৰি কৰাৰ লগে লগে আপোনালোকৰ গুগল একাউণ্ট জিমেইল একাউণ্টটো খোল খাই যাব তো আমাৰ জিমেইল একাউণ্ট হৈ গ'ল এতিয়া তাৰ পিছত এটা ইউটিউব চেনেল আমি এতিয়া কেনেকৈ ক্ৰিয়েট কৰিম তো আমাৰ অলৰেডি জিমেইল একাউণ্ট হৈ গ'ল এতিয়া আমি ইউটিউব চেনেলটো ক্ৰিয়েট কৰিব লাগে ইউটিউব চেনেলটো ক্ৰিয়েট কৰিবলৈ একেবাৰে সহজ জেনেৰেলি আপুনি কি কৰিব ইউটিউব এপছটোত যাব ইউটিউব এপছটোত ক্লিক কৰিব ক্লিক কৰি ৰাইট সাইডে একেবাৰে সুকত চাব ইয়াত লোগো এটা দেখিব আপোনালোকৰ যদি জিমেইল একাউণ্টটো খোলা আছে তেতিয়াহে লোগোটো দেখিব যদি নাই ইয়াত এনে বেলেগ কিবা এটা দেখাই থাকিব আপোনালোকে জিমেইল একাউণ্টটো খুলি ল'ব ফাৰ্স্ট তাৰ পিছত লোগোটো দেখাব নিজে জিমেইল একাউণ্টত ইয়াত লোগোটোত ক্লিক কৰিব ইয়াত দেখিব ইওৰ চেনেল বুলি আহিব ইওৰ চেনেলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব আপোনাৰ নামটো দিবলৈ চেনেলৰ নামটো দিবলৈ ইয়াত ধৰক মই নাম দিলো দীপ্তেক আসাম ইয়াত মই অলৰেডি নামটো দিলো দি পেলাই ক্ৰিয়েট এ চেনেল ইয়াত ক্লিক কৰিব অলৰেডি এটো চেনেল এতিয়া ক্ৰিয়েট হৈ গ'ল ইয়াত আহিছে এতিয়া দিস চেনেল ডাজ নট হেভ এনি কন্টেন্ট মই ইয়াত এতিয়া ভিডিও আপলোড দিয়া নাই কাৰণে একো আহা নাই অলৰেডি আমাৰ এতিয়া ইউটিউবত এটা চেনেল ক্ৰিয়েট হৈ গ'ল তাৰ পিছত কি কৰিব সেটিংছত ক্লিক কৰিব ক্লিক কৰি ইয়াত এড ডেসক্ৰিপশন লিখিবলৈ আছে ইয়াত আপোনাৰ চেনেলটো জিহৰ ওপৰত আছে যদি আপোনাৰ টেক চেনেল হয় টেক লিখিব আৰু যদি ধৰক আপোনাৰ ব্লগিং চেনেল হয় ব্লগ বুলি লিখি ওকে কৰিব হৈ যাব তাৰ পিছত নেক্সট আপুনি ইয়াত এতিয়া চেনেল আৰ্ট এখন লগাব লাগিব ইয়াৰ পৰা ডাইৰেক্ট বেক হৈ আহিব ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব নিউ টেব কৰি ইয়াত সাৰ্চ কৰিব youtube.com সাৰ্চ কৰিব কৰি ওপৰত তিনটা ডট আছে এটো ডেস্কটপ সাইড মোবাইলটো কৰি ল'ব কৰি লোৱাৰ লগে লগে আপুনি এটো সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ৰাইট সাইডে দেখাবই আপোনাৰ চেনেলটোৰ লোগো এইটো ৰাইট সাইডে দেখিছেনে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইওৰ চেনেল বুলি আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব আপোনাৰ চেনেলটো দেখাব আপুনি ইয়াত কাস্টমাইজ চেনেল ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে এড চেনেল আৰ্ট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ওপৰ ৰাইট সাইডে দেখিছেনে পেন্সিলৰ নিচিনা তাত ক্লিক কৰিব ক্লিক কৰি সিলেক্ট ফটো ফ্ৰম ইওৰ কম্পিউটাৰ ইয়াত ক্লিক কৰিব কৰি ফাইলছত যাব আপোনাৰ যত ফটো থোৱা থাকে তাত যাব মই ইমেজ কৰিলো কৰি পেলাই ইয়াত মই চেনেল আৰ্ট দিলো ধৰক এখন দিলো আপলোড বুলি দেখাই আছে
হৈ গ'ল ইয়াত আপোনাৰ আহিব আপুনি এটা কাম কৰিব কম্পিউটাৰত এনেকৈ দেখিব মোবাইলত ধৰক এনেকৈ দেখিব এডজাষ্ট দ্য ক্ৰপ ইয়াত এডজাষ্ট কৰি ল'ব নিজৰ অনুসৰি মোৰ ইয়াত ধৰক এডজাষ্ট হৈ আছে সিলেক্ট কৰিলোঁ সেভ হৈ গ'ল অলৰেডি মোৰ চেনেল আৰ্টখন কমপ্লিট হৈ গ'ল তো আপোনালোকেও এনেকৈ কামটো কৰি ল'ব তাৰপিছত ইয়াত ভিডিঅ' আপলোড কৰিব পাৰিব আপলোড ভিডিঅ' বুলি দেখিছে ইয়াত আপলোড কৰিব পাৰিব লগোটো অলৰেডি দিয়া আছে চেনেল আৰ্ট হৈ গ'ল তো অলৰেডি আমাৰ চেনেল আৰ্ট দিয়া হৈ গ'ল ইয়াত আপোনালোকে দেখিবলৈ পাইছে দীপটেক আছাম এখন চেনেলটোৰ আৰ্ট হৈ গ'ল চেনেলৰ আৰ্ট মানে চেনেলৰ বেনাৰ তো নেক্সট ডাইৰেক্ট বেক হৈ আহিব ইউটিউব খুলিব খুলি আপোনালোকৰ চেনেলৰ লগত ক্লিক কৰিব ইয়ৰ চেনেলত যাব এইটো আপোনালোকে এতিয়া দেখিছে যে আমাৰ চেনেলত বেনাৰ হৈ গৈছে তো এনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰি এনেকৈ আৰ্ট লগাব পাৰি লগো লগাব পাৰি তো যিমান পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত নেক্সট আপুনি আপলোড কৰিবলৈ হ'লে ভিডিঅ'ত যাব আপলোড ভিডিঅ' ইয়াত ক্লিক কৰিব লগত আহি যাব ইয়াৰ পৰাই ভিডিঅ' আপলোড কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক এটা কেনেকৈ ইউটিউব চেনেল খোলা হয় তো যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাব এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিব তো আজিলৈ ইমানেই থেংক ইউ জয় অসম